যিবিলাক ষ্টুডেণ্টে জিএনএম নাৰ্ছিং কোৰ্চটো কৰিব বিচাৰা যদিহে তোমালোকৰ ফাইনেন্সিয়েলি সিমান এটা ঠিক ঠাক কণ্ডিশ্যন নাই বা তোমালোকে ফাইনেন্সিয়েলি সিমান এটা ষ্টেবল নহয় বা তোমালোকৰ অৰ্থাৎ মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰা আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যিবিলাকৰ ফাইনেন্সিয়েলি ষ্ট্ৰং আছে বা মিডিল ক্লাছ ফেমিলিৰ পৰা তোমালোকে বেকগ্ৰাউণ্ড নকৰা এইটো ভিডিঅ' তোমালোকে স্কিপ কৰিব পাৰা কাৰণ অযথা মই তোমালোকৰ সময় নষ্ট হোৱাটো নিবিচাৰোঁ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে বহুতে সুধি আছে যে অৰ্থাৎ জিএনএম নাৰ্ছিঙৰ যিখন চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট আছে বা যিখন এডমিশ্যনৰ নটিছ আছে আহিছে নেকি বা বহুতেই জানিব বিচাৰি আছে। চ' বৰ্তমানলৈ কোনো ধৰণৰ অফিচিয়েলি সৰু বা ডাঙৰ আপডেট হোৱা নাই। যেতিয়াই যিকোনো ধৰণৰ সৰু বা ডাঙৰ অফিচিয়েলি আপডেট আহিব মই তোমালোকক আপডেট কৰি দিম। যদিহে তোমালোকে টাইম টু টাইম এই ইনফৰমেশ্যনবোৰ পাবলৈ বিচাৰা ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বটনটো তলত চেট কৰি ৰাখিবা যাতে আহিবলগীয়া দিনত যিবিলাক খা খবৰ আছে টাইম টু টাইম পাই থাকা। চ' পোনপ্ৰথমতে কৈ দিওঁ এইটো ভিডিঅ' মই আৰম্ভণিতে কিয় ক'লোঁ যে যিখিনি মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰা ষ্টুডেণ্ট আছে বা দুখীয়া ফেমিলিৰ পৰা বিলং কৰা ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট হয় বা তেওঁলোকে চাব লগা ভিডিঅ'। বাকী যিবিলাকৰ অৰ্থাৎ ঠিক ঠাক কণ্ডিশ্যন আছে টকা পইচাৰ ইমান এটা প্ৰব্লেম নাই চ' তোমালোকে স্কিপ কৰিব পাৰা। তোমালোকৰ মাজতে ভালেখিনি এনেকুৱা ষ্টুডেণ্ট আছে যিখিনি ষ্টুডেণ্টে মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে বা তেওঁলোকৰ দেউতাক বা মাকে সিমান এটা ভাল কাম নকৰে বা জব নকৰে দিন হাজিৰা কৰি চলি আছে। চ' তেনেকুৱা মানুহে কিন্তু জিএনএমৰ পৰীক্ষাটো দিছে কাৰণ বহুত এনেকুৱা মই ষ্টুডেণ্ট চিনি পাওঁ যিখিনিয়ে সিমান এটা ফেমিলি কণ্ডিশ্যন ভাল নহয় কিন্তু তেওঁলোকে নাৰ্ছিং কোৰ্চটো কৰিব বিচাৰে। চ' তোমালোকৰ বাবে সৰু এটা উপদেশ কাৰণ মোক 10 বা 15জনে সোধে কিন্তু এনেকুৱা বহুত মানুহ আছে শ মানুহ আছে যিখিনি ষ্টুডেণ্টে কাউন্সিলিঙলৈ গৈছে কিন্তু তেওঁলোকৰ ফেমিলি কণ্ডিশ্যন ভাল নহয়। চ' এতিয়া তোমালোকৰ সুবিধাতে এইটো ভিডিঅ' বনোৱাৰ মোৰ মেইন উদ্দেশ্যটো কৈ দিওঁ। তোমালোকে যিবিলাকে কাউন্সিলিঙলৈ অলৰেডি গৈছা ফাৰ্ষ্ট কাউন্সিলিঙত তোমালোকে এইটো কথা ভালদৰে কৈ দিবা যে মই অৰ্থাৎ ফাৰ্ষ্ট কাউন্সিলিঙলৈ গ'লোঁ চ' বাই চান্স মোৰ এডমিশ্যনটো হ'ব পাৰে। এডমিশ্যনৰ সময়ত মোক 15 বা 20,000 টকা কিবা এটা এমাউণ্টৰ প্ৰয়োজন হ'ব। চ' এইখিনি পইচা যিবিলাকে অৰ্থাৎ দিন হাজিৰা কৰে তোমালোকৰ মা দেউতাই বা সিমান এটা ভাল জব নকৰে ঠিক ঠাক কণ্ডিশ্যন নহয় সিমান এটা তোমালোকে এইখিনি ঘৰত কৈ থৈ দিবা কাৰণ মা দেউতাৰ আগত তোমালোকে এইটো জনোৱাটো প্ৰয়োজন। এতিয়া বহুতে ক'ব পাৰে যে ৰিজাল্টে হোৱা নাই তুমি এইখিনি কথা আৰু কেনেকুৱা ধৰণে ক'লা বা এইখিনি কথা কোৱাৰ প্ৰয়োজনটো কি। চ' বহুতে সুধি আছিলা কাউন্সিলিং কেতিয়া হ'ব। কাউন্সিলিঙত তোমালোকে দেখিবলৈ পাইছা 3-4 দিন আগত নটিছ দিছে তাৰে 4-5 দিন পিছত কাউন্সিলিং পাতি দিছে। এইবিলাক চৰকাৰী বস্তু অকণমান টাইম লাগে কিন্তু যেতিয়া আহে তেতিয়া তোমালোকে টাইম নাপাবা। ধৰি লোৱা তোমালোকৰ লাষ্ট ইয়াৰ শুক্ৰবাৰে দিছিল বৃহস্পতিবাৰে দিছিল নটিছখন যে এডমিশ্যন ল'ব লাগে নিজৰ এলটেড কলেজত গৈ। তাৰপিছত শনিবাৰে তোমালোকে গৈ যিখন হেংৰাবাৰীৰ ইনষ্টিটিউশ্যন আছে তাৰে পৰা তোমালোকে এখন এলটেড চাৰ্টিফিকেট আনিব লাগিব তাৰপিছত সোমবাৰে এডমিশ্যন। চ' বহুত কম টাইম থাকে আৰু সেই টাইম পিৰিয়ডখিনিৰ ভিতৰত সকলোৰে বাবে এইটো সম্ভৱপৰ নহয় যে যিমান ভাল ৰেংকত বহুত এনেকুৱা ভাল ৰেংকৰ ষ্টুডেণ্ট আছে যিবিলাকে ছিট পাব কিন্তু ফেমিলি কণ্ডিশ্যনৰ বাবে তেওঁলোকে যাব ইচ্ছা নকৰে। চ' মই ৰেকমেণ্ড কৰোঁ তোমালোকে যিবিলাকে অৰ্থাৎ কাউন্সিলিঙলৈ গৈছা তোমালোকে নিজৰ মা দেউতাক এটলিষ্ট এবাৰ কৈ দিবা। যিবিলাকৰ ফেমিলি কণ্ডিশ্যন ভাল তোমালোকে নকলেও কথা নাই কিন্তু যিবিলাকে ফেমিলি কণ্ডিশ্যন ইমান এটা ভাল নহয় তোমালোকে এটলিষ্ট এবাৰ কৈ থৈ দিবা যে কিবা কাৰণত মোৰ এডমিশ্যনটো হ'ব পাৰে যদিহে মোৰ এডমিশ্যনটো হয় তেতিয়াহ'লে মোক 15 বা 20,000 টকা কিবা এটা অৰ্থাৎ এমাউণ্ট লাগিব এট দ্য টাইম অফ এডমিশ্যন। চ' এনেকুৱা ধৰণে খুলি মেলি ভালদৰে কৈ দিবা তেতিয়া তোমালোকৰ মা দেউতা অৰ্থাৎ পইচাখিনি যোগাৰ কৰাতে তোমালোকক পাছত ক'ব নোৱাৰে যে এনেকুৱা ইছ্যু হ'ব নোৱাৰে। চ' সেইবাবে আজিৰ এইটো ভিডিঅ' বনোৱাৰ মোৰ মেইন উদ্দেশ্য যদিহে কাৰোবাৰ কিবা অৰ্থাৎ মই ভাবোঁ যে কাৰোবাৰ অৰ্থাৎ অন্তৰত আঘাত হোৱাকৈ মই কোৱা নাই। মই একেবাৰে খোলা হিচাপত ক'বলৈ চেষ্টা কৰিছোঁ কাৰণ এনেকুৱা প্ৰব্লেমবিলাক মই মোৰ লাইফত ফেচ কৰিছোঁ যাতে তোমালোকে নকৰা তাৰ বাবে কৈছোঁ। আজিলৈ মানে কাৰোবাৰ কিবা ডাউট থাকিলে কমেণ্ট কৰিব সুধিব পাৰা। তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ মই ৰিপ্লাই কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। জয় আই অসম।